আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মই ক'ব খোজো যে তেখেতে ছাৰে তেনেকুৱা ধৰণৰ কিবা আলোচনা কৰা বুলি তেখেতে কিবা প্ৰমাণ দিব পাৰিব নেকি? আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যিটো কৈছে যে তেখেতে লোকসভা ইলেকশ্যনৰ পিছতে BPL দলত জইন হ'ব। আমাৰ ইলেক্ট্ৰনিক মাধ্যমক মই ধন্যবাদ জনাইছোঁ। BPF সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই সন্মান জনাই আৰু আজি মোক BPF দলৰ বৰপেটা সমষ্টিত টিকেট দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা BPF দলৰ প্ৰমুখ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মোক টিকেট দিয়াৰ কাৰণে। আৰু আমাৰ বৰপেটা সমষ্টিত যিখিনি ভোটাৰ আছে নিশ্চয় ভোটাৰ ৰাইজখিনি মোক আঁকোৱালি ল'ব আৰু আমাৰ BPF প্ৰধান ডাঙৰীয়াৰ সহযোগত নিশ্চয় আমাৰ বৰপেটা সমষ্টি আমি নিশ্চয় উদ্ধাৰ কৰিব পাৰিম, আমি নিশ্চয় জিকিব পাৰিম। বিভিন্ন ধৰণৰ মেছেজ আহি আছে মোৰ তাত, তেওঁলোকে বোলে ভোট দিয়া জেগা পোৱা নাই। এতিয়া আমাৰ দল মানে বৃহৎ দল, আমাৰ যদিও মানে আমাৰ আঞ্চলিক দল হ'লেও মানে বহুত মানে ভাল দল, নিশ্চয় এই দলৰ পৰা আমি জিকিবলৈ সক্ষম হ'ম। ধন্যবাদ। আমাৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভাৰ যিটো ইলেকশ্যন ষ্টেণ্ডিং কমিটি সেইটোতো বনোৱা হৈ গ'ল। আজি আমি ইলেকশ্যন ষ্টেণ্ডিং কমিটি অফিচ ইনগ্ৰেশ্যন কৰিলোঁ আৰু আজিৰ পৰাই আমাৰ যিখিনি ব্লক ৱাইজ বা প্ৰাইমাৰী ৱাইজ যিখিনি প্ৰগ্ৰাম ইলেকশ্যন ষ্টেণ্ডিং কমিটিৰ যিটো আজি শ্বেডিউল কৰা হ'ব। যেন হওক আমি 1 নম্বৰ কোকৰাঝাৰ লোকসভা হিচাপে আমাৰ BPF দলৰ কৰ্মী নেতাসকলে যেনেকুৱা কষ্ট কৰি আছে আমাৰ ৰিজাল্টটো ভাল হ'ব বুলি আমি ক'ব পাৰোঁ। আৰু এনেতো আমাৰ BPF দলক আজিৰ দিনত সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, এইটো আমি দেখিবলৈ পাইছোঁ। তো এই হিচাপত আমি কোকৰাঝাৰ লোকসভাটো জিকাটো খাটাং হৈ গ'ল। আৰু যোৱাকালি আমি দৰং ওদালগুৰি লোকসভাৰ যিটো নমিনেশ্যন আমাৰ BPF দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো, ইয়াক আমি নমিনেশ্যন ফাইল কৰিলোঁ আৰু খুব গৰ্জিয়াছলি আমি নমিনেশ্যনটো ফাইল কৰিব পাৰিছোঁ। আৰু ইয়াত আমি যেনেকুৱা ধৰণৰ ৰাইজৰ যিটো অংশগ্ৰহণ সেইটো দেখি পেলাই আমি ক'ব পাৰোঁ যে দৰং ওদালগুৰি লোকসভাও আমাৰ 100% জিকিব। সকলো জাতি জনগোষ্ঠীয়ে আগুৱাই আহিছে দৰং ওদালগুৰিৰ ক্ষেত্ৰতো। তো আমাৰ ফাইটিং হ'ব দৰং ওদালগুৰিৰ BJP, কংগ্ৰেছ আৰু BPFৰ মাজত। তো জানক আমাৰ BPF দলৰ পজিশ্যনটো খুব ভাল এতিয়া কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাটো, সেইখিনি কথা। আৰু আজি আমি বৰপেটা লোকসভাৰ যিটো আমাৰ BPF দলৰ কেণ্ডিডেট সেইটো আমি আপোনালোকৰ থ্ৰুদি আমি ঘোষণা কৰিব ভাবিছোঁ। আমাৰ সমেশ উদ্দিন ডাঙৰীয়া সেইটো কেণ্ডিডেটটো আৰু নাই দে। বৰপেটা লোকসভাৰ কেণ্ডিডেট হ'ল সমেশ উদ্দিন বৰপেটা লোকসভা আমাৰ 3rd ফেজতে। ইয়াৰো অতি সোনকালে নমিনেশ্যন দিব আমি প্ৰিপেয়াৰ কৰি আছোঁ। কেণ্ডিডেট বহুত আছিল বৰপেটা লোকসভাটো, কিন্তু আমি লাষ্টত যোৱাকালি আমি ফাইনেল কৰিলোঁ যে সমেশ উদ্দিনক দিয়াটো ভাল হ'ব বুলি। মুঠতে আমাৰ দলৰ পজিশ্যনটো বৰপেটা লোকসভাটো বেয়া নহয় আৰু শোণিতপুৰ লোকসভাটো বেয়া নহয়। আৰু এতিয়া বাকী আছে গুৱাহাটীও আমি অতি সোনকালে ঠিক কৰিম। এইটো 2nd ফেজত 3rd ফেজত গুৱাহাটী লোকসভাও কেণ্ডিডেট আহি আছে, কিন্তু আমি ঠিক কৰিব পৰা নাই। পচন্দমতো আমি কেণ্ডিডেট পোৱা নাই, সেইকাৰণে আমি ঠিক কৰিব পৰা নাই। এইখিনি কথা। ষ্টাৰ কেম্পেইনাৰ আমাৰতো দলতেই আছে মেলা। ষ্টাৰ কেম্পেইনাৰ বহুত খাম্পা আছে, মই আছে, প্ৰমীলা বাইদেউ আছে, ৰিহন ডিমাৰী আছে, ধানেশ্বৰ বসুমতাৰী আছে, আৰু আমাৰ ৰবিৰাম নাৰ্জাৰী আছে ষ্টাৰ কেম্পেইনাৰ, তেৰাচাঁদ আছে ষ্টাৰ কেম্পেইনাৰ হিচাপ নাই। আৰু এই যে চুলতান আলম আছে,
গৰ্খাও আছে, আমাৰ নন্দলাল মগৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ বহুত আছে, বেলেগ দলতকৈ বেছি আমাৰ দলত ষ্টাৰ কেম্পেইনাৰ। আমি 5টা সমষ্টিত খেলিম বুলি ঘোষণা কৰিছোঁ। আজিলৈকে আমি 4টা সমষ্টিটো কেণ্ডিডেটটো ঠিক কৰিব পাৰিছোঁ। এতিয়া একটা বাকী আছে, সেইটো হ'ল গুৱাহাটী, সেইটো আমি ঠিক কৰিব পৰা নাই। তো ড্ৰাইভাৰটো চেঞ্জ হ'ল, আগত কথা পতাটো আমাক বাকী দিব কৈছিল না, এই ড্ৰাইভাৰটো চেঞ্জ হ'ল, এতিয়া বেলেগত গ'ল। কথা পাতি আছোঁ, আহিব। মিনিষ্টাৰ ইউজি হাগ্ৰামাৰ এতিয়া অপপুৰীয়া হাগ্ৰামা মানে ইউজি ব্ৰহ্ম কি কৈছে কোৱা নাই, কৈ থাকিব দিয়ক। 2 মাহ পিছত ইউজি ব্ৰহ্ম হিচাপে নাথাকিব। আমাৰ দলত কোনো এনেকুৱা হায়াৰ ছিষ্টেম নাই, কাকো হায়াৰ কৰা নাই আমি। আমাৰ দলত যিখিনি আছে চব অৰিজিনেল। প্ৰথমে আপোনালোকলৈ আমি প্ৰাইমেৰী UPF-ৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আমি জনাত আমাৰ অংশুমী কুংগুৰু বড়ো ডাঙৰীয়া UPF দলৰ এজন নিষ্ঠাবান নেতা, আৰু তেখেতে UPF দলক কোনোদিন এৰি নাযায়। আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যিটো কৈছে যে তেখেতে লোকসভা ইলেকশ্যনৰ পিছতে UPL দলত জইন হ'ব, এইটো সম্পূৰ্ণ মিছা। আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মই ক'ব খোজোঁ যে তেখেতে ছাৰে তেনেকুৱা ধৰণৰ কিবা আলোচনা কৰা বুলি তেখেতে কিবা প্ৰমাণ দিব পাৰিব নেকি, কেতিয়া ক'ত এই বিষয়ে আলোচনা হৈছিল? আৰু যদি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই এই কথাটোৰ ওপৰত কোনো ধৰণৰ প্ৰমাণ দিব নোৱাৰে, তেখেতে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে বুলি আমি প্ৰাইমেৰীৰ পৰা দাবী জনাইছোঁ। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই UPF দলৰ প্ৰাইমেৰীবিলাকৰ পৰা বিভিন্ন পদবীত থকা ব্যক্তিক কিছুমানে UPPL-ত যোগদান কৰা বুলি যিটো কথা কৈ আছে, সেইটো সম্পূৰ্ণভাৱে মিছা। আৰু আমাৰ সেইকাৰণে প্ৰাইমেৰীৰ ফালৰ পৰা কোনো UPF দলৰ কৰ্মী UPPL দলত যোগদান কৰা নাই, বৰঞ্চ UPPL, GSP, কংগ্ৰেছ এইবিলাকৰ পৰা আহি আমাৰ UPF দলতহে বহু কৰ্মী যোগদান হৈছে।